স্বাগতম জনাইছো জুনছ ইজি কিটচেনলৈ। আজি মই বনাবলৈ লৈছো ব্ৰেড পোলাও। খুব কম সামগ্ৰী দি কম সময়তে বনোৱা খুব ধুনীয়া এটা ৰেচিপি। টিফিনৰ কাৰণেও ভাল লাগে, যিকোনো সময়তে খাবলৈ ভাল লাগে, সন্ধ্যাৰ সময়ত খাবলৈও ভাল লাগে। বৰ টেষ্টি হয়, সামগ্ৰী কিন্তু বহুতেই কম লাগে। তে আহকচোন কেনেকৈ বনাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ, লগতে বেল আইকনটোও দবাই দিব, লাইক কৰিব, কমেণ্ট কৰিব। তে আহকচোন ব্ৰেড পোলাও বনাওঁ। ব্ৰেড লৈছোঁ মই 6 পিচ, বিলাহী 4টা, পিঁয়াজ এটা, জিৰা গুড়ি চাহ খোৱা চামুচৰ আধা চামুচ, জালুকৰ গুড়ি চাহ খোৱা চামুচৰ 4ভাগৰ 1 চামুচ, জলকীয়া গুড়ি লৈছোঁ চাহ খোৱা চামুচৰ আধা চামুচ, এইটো জ্বলাটো নহয় ৰংটো হয়, আৰু নিমখ লৈছোঁ আন্দাজ কৰি, তেল লৈছোঁ। এতিয়া মই ব্ৰেড কেইপিচ কাটি ল'ম। ব্ৰেড কেইপিচ মই স্কুৱাৰ শ্বেপত কাটি ল'ম। বিলাহী আৰু পিঁয়াজ মই কাটি ল'লোঁ। পিঁয়াজটো মই দীঘল দীঘলকৈ কাটা নাই, এনেকৈ সৰু সৰুকৈ কাটিছোঁ। গেছত মই হাই ফ্লেমত এখন কেৰাহী পাতি দিছোঁ। ইয়াত মই এতিয়া তেল দিম। মই ৰিফাইন তেল দিছোঁ, প্ৰায় চাহ খোৱা চামুচৰ 1.5 চামুচৰ সমান মই তেল দিছোঁ। এয়া আমাৰ তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিম। অকণমান ৰঙচুৱা হোৱালৈকে মই পিঁয়াজটো ভাজিম। গেছটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। পিঁয়াজটো প্ৰায় 1.5 মিনিটমান সময় মই ভাজিছোঁ, অকণমান ৰঙচুৱা হোৱালৈকে। এতিয়া মই ইয়াত বিলাহী দি দিম। গেছটো মই এতিয়া হাই ফ্লেমত দি দিওঁ। ইয়াতে মই জলকীয়া গুড়ি, জিৰা গুড়ি, জালুকৰ গুড়ি আৰু নিমখখিনিও দি দিম। অকণমান লৰাই পেলাই এতিয়া ঢাকনা মাৰি মই বিলাহীখিনি সিজিবলৈ দিম, প্ৰায় 2 মিনিটমান সময়। গেছৰ ফ্লেমটো মই হাইতে ৰাখিছোঁ। এতিয়া বিলাহী ভজা হৈ গ'ল। বিলাহীখিনি ইয়াত গলি গৈছে, দেখিছে। এতিয়া মই ইয়াত ব্ৰেড দি দিম। গেছটো মই এতিয়া মিডিয়াম ফ্লেমত দিছোঁ। এয়া মই লাহে লাহে লৰাই দিছোঁ, বিলাহীখিনি যাতে গোটেই ব্ৰেডত লাগি যায়। প্ৰায় 5 মিনিটমানৰ সময়তে আপোনাৰ ব্ৰেড পোলাও ৰেচিপি তৈয়াৰ হৈয়ে যায়। খুব ধুনীয়া এটা ৰেচিপি, টিফিনৰ কাৰণে ভাল হয়, সন্ধ্যাৰ সময়ত খাওঁ বুলি ক'লেও ভাল হয়। আপুনি যিকোনো সময়তেই খাব পাৰে, খুব টেষ্টি লাগে। এনেকৈ বনাই চাবচোন। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্ট কৰিলে বহুত ভাল লাগে। এয়া আমাৰ ব্ৰেড ৰেডি হৈ গ'ল। অকণমান ধনিয়া পাত দি সজাই দিছোঁ। ওপৰতে অকণমান গাই ঘিউ দি দিছোঁ। গোন্ধটো বৰ ধুনীয়া হ'ব তেতিয়া। এনেই বৰ ধুনীয়া লাগিছে দেখিবলৈকে, গোন্ধটোও ধুনীয়া, খাওঁ খাওঁ লাগিয়ে আছে। আপোনালোকে এনেকৈ বনাই চাব, কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।